গাইজ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ, গতিকে দেৰি নকৰি বলক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। এইযোৰ প্ৰথমযোৰ কাপোৰ আৰু এই কাপোৰযোৰ মই মিছ'ৰ পৰা লৈছিলোঁ। এচি কটনৰে আছিলে কাপোৰযোৰ। ফেনখন চলি আছিল কাৰণে ভালকৈ মাতটো অহা নাছিলে, সেইকাৰণে মই ৰেকৰ্ডিং কৰি দিছোঁ। এইটো ব্লাউজৰ পিচটো হয় আৰু এইখিনি হৈছে চাদৰৰ পতিখিনি। চাদৰ পতিটো অলপ ডাঙৰকৈ দিয়া হৈ আছে আৰু ওচৰৰ পৰা দেখাই দিছোঁ, চাওক। এইখন মেখেলাখনৰ তলৰখিনিত ফুল দিয়া হৈ আছে আৰু মাজৰখিনিত তেনেকৈ দিয়া নাই। এইখন চাদৰখন অকণ ওচৰৰ পৰা দেখাই দিছোঁ। চাদৰখনৰ গোটেইখিনিতে ফুল দিয়া হৈছে আৰু এই মাজত এইখিনি দিছে, মানে আপুনি যেতিয়া চাদৰখন ল'ব এইখিনি মাজত পৰিব। দেখাই দিছোঁ, চাওক। এইখিনি মাজত হ'ব চাদৰখনৰ। যদি বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত পতিটো দিবও পাৰে, নিদিবও পাৰে, ভালেই লাগিব, নিদিলেও ভাল লাগিব, কাৰণ মাজত দিয়া হৈ আছে, ফুলটো ইমান ডাঙৰকৈ দিয়া হৈ আছে। আৰু যদি পতি দিয়ে তেনেহ'লে বেছি হেভি হৈ যাব কাপোৰযোৰ। আৰু কাপোৰৰ কোৱালিটিটো ঠিকেই আছে দাম অনুযায়ী। চাওক, ওচৰৰ পৰা দেখাই দিছোঁ। মানে অলপ পিছল আছে কাপোৰটো, ইমান চফ্ট নহয় কাপোৰটো, অলপ পিছল টাইপৰ হয়। আপোনালোকে গৰম দিনত পিন্ধিব অলপ দিগদাৰ পাব, গতিকে লয় নলয় সেইটো আপোনালোকৰ কথা। আৰু বাকী এনেই ল'ব পাৰে, লওঁ বুলি ক'লে ইমানো বেয়া নহয়। আৰু এইযোৰ হৈছে নেক্সট কাপোৰযোৰৰ কালাৰটো বহুত ধুনীয়া হয়। আৰু এই কাপোৰযোৰ মানে আপোনালোকে গৰম দিনতো পিন্ধিব পাৰিব। দেখি কালাৰটো মোৰ বহুত ভাল লাগিছিলে মিছ'ৰ, সেইকাৰণে মই লৈ লৈছিলোঁ দেখাৰ লগতে। আৰু এই কাপোৰযোৰ আপোনালোকে যদি চাওক, কোৱালিটিটো হিচাপত বহুত ধুনীয়া আছে। কাপোৰটো কোমল, পিন্ধিবলৈ আপোনালোকে গৰম দিনত ধুনীয়াকৈ পিন্ধিব পাৰিব। ভাল আছে কাপোৰযোৰ। এইখন চাদৰখন চাওক। এই চাদৰখনত গোটেইখনতে এনেকৈ ফুল দিয়া হৈ আছে, মাজতো আছে এনেকৈ সৰু সৰু ফুল দিয়া হৈছে, গোটেই চাদৰখনতে আছে। আৰু আপোনালোকে যদি ভাবে যে ইয়াত পতি নলগাওঁ তেনেহ'লে নলগোৱাকৈ পিন্ধিব পাৰিব, কাৰণ গোটেইখনত আছেই যেতিয়া। আৰু যদিহে ভাবে যে পতি দি পিন্ধিম তেনেহ'লে পতি দিও পিন্ধিব পাৰিব। কিন্তু আজিকালি মানে পতি নিদিয়া কাপোৰে বেছি ওলাইছে, পতি নিদিয়াকৈ পিন্ধে, সেইকাৰণে আপোনালোকে পতি নিদিয়াকৈ পিন্ধিলেও ভাল লাগিব। কাপোৰযোৰ ষ্টেণ্ডাৰ্ড টাইপৰ অলপ ভালেই লাগিছে। আৰু এইখন হৈছে মেখেলাখন। এইখিনি পতিখিনি চাওক, পতিখিনিও ধুনীয়াই দিছে। আপোনালোকে এই পতিখিনি লগাব পাৰে যদি লগায়। আৰু এইটো ব্লাউজৰ পিচটো হয়। ব্লাউজৰ পিচটো হাতৰ এইখিনি মানে সৰহকৈ দিয়া হৈ আছে। আপোনালোকে চাওক, মই দেখাই দিছোঁ। হাতত যদি দিয়ে এইখিনি বস্তু মানে বহুতখিনি হৈ যাবগৈ, হাতৰ বহুতখিনিলৈকে হ'ব। চাওক, দেখাই দিছোঁ। আৰু এইযোৰ 3 নম্বৰ কাপোৰযোৰ, এইযোৰ ডাইটছৰ হয় কাপোৰযোৰ। মই মানে ডাইটছৰ অৰ্ডাৰ দিয়া নাছিলোঁ আগতে কেতিয়াও, সেইকাৰণে প্ৰথম দিছোঁ। আৰু প্ৰথম দিয়া হিচাপে কাপোৰযোৰ বহুত ধুনীয়া আহিছে। আপোনালোকে চাওক, কাপোৰযোৰ মানে আপোনালোকে বিহু ছিজনত পিন্ধিব পাৰিব। মানে ইমান কম দামত ইমান ধুনীয়া কাপোৰ এযোৰ দিছে। দেখিলে নালাগে যে এইযোৰ মাত্ৰ 750 টকাৰ কাপোৰ যে নালাগে দেখিবলৈ। কিমান ধুনীয়া, ফুলটো ইমান ধুনীয়াকৈ দিছে। কাপোৰযোৰ পিন্ধিবলৈ খুব আৰাম পাব, আপোনালোকে গৰম দিনতো পিন্ধিব পাৰিব। এইখন চাদৰখনত এক্সট্ৰাকৈ পতি দিয়া হোৱা নাই, চাদৰখনতে পতি হিচাপত ফুলখিনি দি দিছে। এই গোটেই চাদৰখনতে এনেকুৱা সৰু সৰু বুটা দি দিছে, চাওক। ওচৰৰ পৰা দেখাই দিছোঁ। অকণ চাদৰখন ফুলটো ভালকৈ ধৰিব পাৰিব, তেতিয়া আৰু কাপোৰটো ধৰিব পাৰিব। এইখন মেখেলাখন, আৰু মেখেলাখনৰ আপোনাৰ ওপৰলৈকে ফুল আছে, আধালৈকে আছে আৰু গোটেই ওপৰলৈকে নাই। আৰু এইটো হৈছে ব্লাউজ। এইযোৰ নেক্সট কাপোৰযোৰ, এইযোৰ মই বগা লৈছিলোঁ। বগা কাপোৰ যিহেতু নাম সকামত পিন্ধিব লাগেই, সেইকাৰণে বগা কাপোৰ লৈছোঁ। কাপোৰযোৰ দাম হিচাপত ঠিকেই আছে, কিন্তু যদি কোৱালিটিৰ ফালৰ পৰা চাওঁ তেনেহ'লে কোৱালিটিৰ ফালৰ পৰা অলপ কাপোৰযোৰ পিছল আছে। মানে ইমান চফ্ট নহয় কাপোৰযোৰ, অলপ পিছল টাইপ। এইখন চাদৰখনত মই পতিটো চিলালোঁ, কাৰণ মানে মই পিন্ধিছিলোঁ কাপোৰযোৰ বহুতবাৰ, সেইকাৰণে ইয়াত দহিও গোঠা আছে, চাওক। দহিটো মই 2টা কালাৰৰ গুঠিছিলোঁ। এইখন মেখেলাখনৰ ফুলখিনি ওপৰলৈকে দিয়া হৈ আছে। এইটো ব্লাউজটো, আৰু ব্লাউজটো চাওক, গোটেই ব্লাউজটো তেনেকৈ প্ৰিণ্ট দিয়া হৈ আছে। হাতত ফুল এটা আছে। বাকী গোটেই বেক চাইডে হওক বা ফ্ৰণ্ট চাইডে গোটেইখিনিতে ফুল আছে।
যোৰ নেক্সট কাপোৰযোৰ এইযোৰ আগতে লোৱা হৈ আছিলে কাৰণে ইয়াত পতিও লগোৱা হৈ আছে আৰু দহি গুঠা হৈ আছে। কাপোৰযোৰ দামটো কম, গতিকে কোৱালিটিটো ঠিকে আছে, ইমান ছফ্ট নহয় আৰু অলপ পিছল টাইপৰ কাপোৰটো। এইখন মেখেলাখন হয় আৰু এইখন চাদৰখন হয়। ব্লাউজটো মোৰ তাত নাই, মই মানে দৰ্জি তাত চিলাব দিছিলোঁ আৰু অনা হোৱা নাই ব্লাউজটো, সেইকাৰণে চাদৰখনকে দেখাই দিছোঁ। এখন চাদৰখন, এইযোৰ নেক্সট কাপোৰযোৰ তাক ওচৰৰ পৰা দেখাই দিছোঁ। এই কাপোৰযোৰ মই আগতে লৈছিলোঁ, সেইকাৰণে ইয়াত দহি গুঠা হৈ আছে আৰু পতিখিনিও লগোৱা হৈ আছে আৰু এই গোটেই চাদৰখনতে এনেকৈ সৰু সৰু বুটা দি দিছে। কাপোৰযোৰ ধুনীয়াই হয় ওচৰৰ পৰা আৰু কোৱালিটিটো ভালেই আছে কাপোৰযোৰ, আপোনালোকে ল'ব পাৰে। এইখন মেখেলাখনো এনেকৈ ফুল দিয়া হৈ আছে অলপ ওপৰলৈকে। এইটো ব্লাউজটো এনেকৈ হাতত ফুল দিয়া হৈ আছে। এইযোৰ নেক্সট কাপোৰযোৰ, এইযোৰ বগা লৈছিলোঁ মই, বগাত মানে সেউজীয়া ৰং আৰু হালধীয়া ৰঙৰ ফুল থকা লৈছিলোঁ, মোৰ নাছিলে কাৰণে। এই কাপোৰযোৰ আপোনালোকে গৰম দিনত ধুনীয়াকৈ পিন্ধিব পাৰিব, বহুত ভাল আছে কাপোৰযোৰ, কোমল আছে কিন্তু অকণমান পাতল আছে কাপোৰযোৰ। চাওক ওচৰৰ পৰা দেখাই দিছোঁ। এইখন মেখেলাখন হয় কাপোৰযোৰৰ। এইটো ব্লাউজৰ পিচটো। এইখিনি চাদৰৰ পতিখিনি চাওক, ইমান ধুনীয়া ফুলটো আপোনালোকে চাদৰত লগালে বহুত ভাল লাগিব, ফুলটো বহুত ধুনীয়া হয়। গোটেই ফুলখিনি মানে জিলিকি থাকিব আৰু লগালে ধুনীয়া কাপোৰযোৰ। আৰু এইখিনি চাদৰখন, এইখন চাদৰখন হয়, গোটেই চাদৰখনতে এনেকৈ ফুল দিয়া হৈ আছে মাজত। আপোনালোকে পতিটো লগাওঁ বুলি ভাবিও লগাব পাৰে বা নলগালেও হ'ব, কাৰণ গোটেই। এইযোৰ নেক্সট কাপোৰযোৰ, এই কাপোৰযোৰ বগাই হয়, খালী ফুলটো বেলেগ আৰু ফুলটো মই গুলপীয়া কালাৰো লৈছিলোঁ, মোৰ নাথাকাখিনি মই লৈছিলোঁ, আপোনালোকে বেলেগ কালাৰো ল'ব পাৰে, বহুতকেইটা কালাৰ আছিলে। আৰু এইখিনি হৈছে মানে ব্লাউজটো। এইখিনি চাওক, এইখিনি চাদৰৰ পতিখিনি হয়, মই ওচৰৰ পৰা দেখাই দিছোঁ। এইখিনিও ধুনীয়াই হয় আগৰযোৰ নিচিনাই কাপোৰযোৰ। আৰু এইখিনি মেখেলাখনো এনেকৈ ফুল দিয়া হৈ আছে। আৰু এইখন চাদৰখন হয়, গোটেই চাদৰখনতে এনেকৈ ফুল দিয়া হৈ আছে। আপোনালোকে এইখনতো পতি লগাব পাৰে, নলগাব পাৰে, পতি নলগোৱাকৈও পিন্ধিব পাৰিব, কাৰণ গোটেই কাপোৰযোৰতে এনেকৈ বুটা বাচি দিয়া নিচিনা মানে অলপ ডাঙৰ ডাঙৰকৈ আছে দিয়া, গোটেইযোৰতে দিয়া হৈ আছে, গতিকে পতিটো নলগালেও ভালেই লাগিব। আৰু কোৱালিটি হিচাপত কাপোৰযোৰ বহুত ধুনীয়া আছে, সিযোৰতকৈ অলপ ভাল। এইযোৰ অলপ পাতল আছিলে, কিন্তু এইযোৰ কাপোৰটো ডাঠে আছে আৰু আপোনালোকে গৰম দিনতো পিন্ধিব পাৰিব। ধুনীয়া কাপোৰযোৰ ল'ব পাৰে, কম দামত ইমান ধুনীয়া কাপোৰ এযোৰ পাইছে, ল'ব পাৰে এইযোৰ।